পিঠাৰ বাবে প্ৰথমে আমি তালটো কাটি ৰেডি কৰি ল'লোঁ। ইয়াৰ পিছত ইয়াত অলপ গলা চূণ মিহলাই পেলাই আমি সানি দিছোঁ, যাতে ইয়াৰ পৰা তিতা পানীটো, তালৰ যিটো তিতা পানী থাকে, যাতে বাহিৰ হৈ যায়। এতিয়া এইখিনিত অলপ পানী দি পেলাই আমি 20 মিনিট সময় বা আপোনালোকে যিমান ইচ্ছা কৰি ৰাখিব পাৰে। এতিয়া আমি যিখিনি তাল থৈ দিছিলোঁ সেই তালখিনি লৈ পেলাই এখন চালনীৰ সহায়ত চালি ইয়াৰ পৰা আমি ৰসটো উলিয়াই দিছোঁ। চালনীৰে চলাৰ পিছত এই তালৰ পৰা আমি অলপ এয়া ৰস পালোঁ। এই ৰসখিনি যিখিনি হালধীয়া ৰঙৰ দেখা পাইছে এইখিনি আমি তালৰ জৰিয়তে পালোঁ। ৰসখিনি আমি এখন পাতল কাপোৰত ধুনীয়াকৈ বান্ধি পেলাই ওলোমাই থ'ব লাগিব। আচলতে এইখিনি মই বান্ধিব পৰা নাই, মোৰ মামীজনীয়ে অলপ সহায় কৰি দিছে মোক। এই ৰসখিনিৰ পৰা যিটো পানী আমি এতিয়া উলিয়াই আছোঁ, আচলতে সেই পানীটো ওলাই গ'লেহে আমাৰ সীতাখিনি পৰিষ্কাৰ হ'ব। যিটো বেয়া পানী থাকে সেইটো আচলতে বাহিৰ কৰি দিয়া হয়, আৰু সেই সীতাখিনিৰ জৰিয়তেহে আমাৰ আচলতে আজিৰ ৰেচিপিটো আৰম্ভ হ'ব। এয়া আমি এতিয়া সীতাখিনি উলিয়াই আছোঁ। ৰসখিনি উলিওৱাৰ পাছত আমি এতিয়া যিখিনি সীতা পালোঁ সেই সীতাখিনি এখন পাতল কাপোৰেৰে আমি বান্ধি থ'ব লাগিব, বান্ধি পেলাই ওলোমাই থ'ব লাগিব, কাৰণ যেতিয়ালৈকে তাৰ পৰা পানীটো বাহিৰ নহয় তেতিয়ালৈকে থ'ব। অলপ সময়ৰ পাছত যিখিনি আমি সীতা বান্ধি থৈছিলোঁ তালৰ, সেইখিনি আমি এটা সৰু চৰিয়াত উলিয়াই ল'লোঁ। এতিয়া সেইখিনি এখন পিঠাগুড়ি চলা চালনীৰে আমি চালি লৈছোঁ, কাৰণ তালৰ যিটো আঁহ থাকে সেইটো বহুত ক্ষতিকাৰক। সেইবাবে আমি ভালদৰে চালি ইয়াৰ আঁহটো আমি উলিয়াই ল'লোঁ। এয়া তাল ৰেডি। এতিয়া আমি যিখিনি তাল পাইছিলোঁ তাত অলপ বেকিং দিলোঁ, এয়া অলপ বগা বগা বেকিং দিলোঁ। তাৰপিছতে ইয়াত অলপ এয়া আমি দেখিছে নহয়, এয়া ময়দা দিছোঁ, আৰু লগতে অলপ চেনিও দিব লাগিব, তেতিয়াহে পিঠাটো অলপ মিঠা হয়। আচলতে মই পিঠাটো খাই বৰ ভাল পাওঁ, কিন্তু মই বনাব নাজানিছিলোঁ। আজি মামী আৰু মায়ে দেখুৱাই দিলে, সেইকাৰণে বনাবলৈ আহিলোঁ। এয়া চেনি দিলোঁ, ময়দা, বেকিং, এয়া দি পেলাই আমি একলগ কৰিলোঁ। এতিয়া আমি এইখিনি অলপ গৰম পানী লৈ পেলাই ভালদৰে কুচিব লাগিব। যিখিনি বেকিং, ময়দা, চেনি দিয়া আছিলে এইখিনি অলপ গৰম পানী দিব লাগিব। এয়া এতিয়া ভালদৰে অলপ কুচিব লাগিব, তেতিয়াহে পিঠাটো ভাল হয়। আচলতে তালটো এবিধ ফল হয়। ইয়াৰ যিটো গুটিটো আমি পিঠা বনালোঁ, ইয়াৰ গুটিটো আমি আচলতে পেলাই নিদিওঁ। এইটো খাবলৈ বিৰাট টেষ্টি হয়, নাৰিকলৰ নিচিনা লাগে ভিতৰৰ অংশটো। সেইকাৰণে এইটো বস্তু খায়ো মই বিৰাট ভাল পাওঁ। এই আমাৰ এতিয়া যিখিনি খচা হৈছিলে এইখিনি সম্পূৰ্ণ হ'ল। এতিয়া আমি পিঠাটো বনোৱা আৰম্ভ কৰিম। এয়া আমি কেৰাহীত অলপ তেল ল'লোঁ, আৰু তেলখিনি অলপ সময়ৰ পিছত গৰম হোৱাৰ পিছত এয়া পিঠা বনোৱা ষ্টাৰ্ট। যদি আজি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে আমাক ছাপোৰ্ট কৰিব, যাতে আমি আগলৈও এনেকুৱা কিছুমান ৰেচিপি আপোনালোকলৈ লৈ আহিব পাৰোঁ।